আজি তোমালোকলৈ বিষাদযোগ পাঠটিৰ মূল ভাৱৰ পিছৰ অংশখিনি পাঠ কৰিবলৈ লৈছোঁ। তোমালোকে মন দি শুনিবা দেই। ইয়াৰ পাছত সঞ্জয়ে পাণ্ডৱসকলৰ যুদ্ধ উৎসৱৰ কথা ৰজা ধৃতৰাষ্ট্ৰৰ আগত ক'বলৈ ল'লে। তেওঁক ক'লে, শুকুলা বৰণৰ ঘোঁৰাৰ মহাৰথত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শংখ বজালে। কৃষ্ণই পাঞ্চজন্য শংখ আৰু অৰ্জুনে দেৱদত্ত শংখ। আন লোকসকলে ক্ৰমে ভীমে পৌণ্ড্ৰক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ, সহদেৱে মণিপুষ্পক, আনহাতে কাশীৰাজ সাত্যকী, ধৃষ্টদ্যুম্ন, বিৰাট, দ্ৰুপদ, দ্ৰৌপদীৰ পাঞ্চপুত্ৰ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যুহঁতেও নিজা নিজা শংখ বজালে। সেই শংখৰ মহাশব্দই গোটেই পৃথিৱীৰ আকাশৰ দহো দিশে বিয়পি পৰিল আৰু এই শব্দই কৌৰৱসকলৰ মনত মহাভয় জন্মাবলৈ ধৰিলে। কিন্তু কপিধ্বজ অৰ্জুনে কৌৰৱ সৈন্যসকলক সন্মুখত দেখি আৱেগিক হৈ উঠিল। তেওঁ ভগৱান শ্ৰীকৃষ্ণক এনেদৰে কৈছে, হে অচ্যুত, এই উভয় সেনাৰ মাজত মোৰ ৰথখন ৰাখিবা। এই বীৰ যোদ্ধাসকলক মই চাম। তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে, তুমি যুঁজাৰুহে, যুদ্ধ চাওঁতা নহয়। অৰ্জুনে কৈছে, মই কাৰ সৈতে যুদ্ধ কৰিম? দুৰ্বুদ্ধি দুৰ্যোধনক ভালপোৱা বীৰসকল যুদ্ধক্ষেত্ৰলৈ আহিছে। এইসকলক মই চাই লওঁ। গতিকে দুই সেনাৰ মাজত ৰথখন ৰাখিবা বুলি ক'লে। ইয়াৰ পাছত সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে। অৰ্জুনৰ এই বাক্য শুনি কৃষ্ণই ৰথখন আনি ভীষ্ম, দ্ৰোণৰ সন্মুখত ৰাখিলে আৰু কৃষ্ণই সেই কুৰুবীৰসকলক চকু মেলি চাবলৈ ক'লে। এই যুদ্ধক্ষেত্ৰত অৰ্জুনে তেওঁৰ পিতৃতুল্য, মাতৃতুল্য, ভাতৃ, পুত্ৰকে আদি কৰি সকলোবোৰ আত্মীয়ক দুয়োটা সৈন্যদলত দেখিবলৈ পালে। এনেদৰে সকলোৱে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুন আৱেগিক হৈ কৃষ্ণক কৈছে যে এই জ্ঞাতি ভাইসকল যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁৰ হাত ভৰি কঁপিবলৈ ধৰিছে, মুখ শুকাইছে, শৰীৰ কঁপিবলৈ ধৰিছে। তেওঁৰ এনে কাৰণৰ বাবে লাজ লাগিছে বুলি কৈছে। যুদ্ধত আপোনসকলক বধ কৰি একো লাভ নাই। এনে বিজয় তেওঁ আকাংক্ষা নকৰে। ৰাজ্যৰ ইচ্ছা আৰু সুখৰো বাঞ্ছা নকৰে বুলি কৈছে। অৰ্জুনে কৃষ্ণক আকৌ কৈছে যে যিসকল বন্ধুৰ বাবে এই ৰাজ্যভোগৰ আশা কৰিছো, সেইসকলে যুদ্ধভূমিত প্ৰাণ বিসৰ্জন দিবলৈ আগবাঢ়ি আহিছে। সেইসকল দেখোন সকলো মোৰ আত্মীয় স্বজন। তেওঁলোকে যদি আমাক মাৰিও পেলায় মোৰ আপত্তি নাই। তথাপি আমি সিহঁতক মাৰিব নোখোজো। অৰ্জুনে পুনৰ কৃষ্ণক কৈছে যে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰি কি হ'ব? যদিও তেওঁলোকে আমাক বিষ দিছিল, গৃহত অগ্নি দিছিল, ধন সম্পত্তি কাঢ়ি নিছিল, ৰাজ্য কাঢ়ি নিছিল, ভাৰ্যাক অপমান কৰিছিল, আমাৰ সৈতে অস্ত্ৰ ধৰি যুদ্ধ কৰিছিল, তথাপি আমি এই কাম নকৰোঁ। অৰ্থশাস্ত্ৰ আৰু ধৰ্মশাস্ত্ৰৰ কথা কৈ অৰ্জুনে যুদ্ধ নকৰাৰ সিদ্ধান্ত লৈছে। তেওঁ বন্ধুসকলক বধ কৰিলে কেতিয়াও সুখী হৈ থাকিব নোৱাৰিম বুলি কৈছে। অৰ্জুনে কৈছে যে কৌৰৱসকলে লোভত পৰি কুলক্ষয় দোষ, মিত্ৰদোষৰ দৰে পাপ কাৰ্য কৰিছে। তথাপি আমি সেই পাপ দোষত চাই পাপক নিবৃত্তি নহ'ম। এনেদৰে কৈ সেই পাপ দোষৰ কথা বৰ্ণনা কৰিছে। কুলক্ষয় হলে কেনে অৱস্থা হয় এই কথা অৰ্জুনে শ্ৰুতিত শুনিছো বুলি কৃষ্ণৰ আগত কৈছে।
লগতে সেয়া যে কিমান কষ্ট আৰু তেনে এটি মহাপাপ কৰিবলৈও যে তেওঁ কিয় যে সিদ্ধান্ত ল'লে। তেওঁ যুদ্ধ নকৰি মৌন হৈ থাকিল। শত্ৰুপক্ষই তেওঁক বধ কৰিলেও কৰক, অন্ততঃ পাপ কাম নহ'ব। এনেদৰে কৈ অৰ্জুন ৰথৰ ওপৰতে কঁপি কঁপি বহি পৰিল। এনেদৰে সঞ্জয়ে কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক্ষণত কৌৰৱ আৰু পাণ্ডৱসকলৰ ঘটনাক্ৰম ৰজা ধৃতৰাষ্ট্ৰক সুন্দৰভাৱে বৰ্ণনা কৰিছে। পাঠটিৰ মূল ভাৱ এইখিনিয়ে। মই যিমান পাৰোঁ তোমালোকক সহজভাৱে ক'বলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।